এভৰিৱান আই এম মৃদুস্মিতা কি খবৰ আজিৰ ভিডিঅ'টো কেৱল পুৰুষসকলৰ বাবে আপোনাৰ ব্যক্তিগত অংশৰ আকাৰত আপুনি লাজ অনুভৱ কৰেনে আৰু এই কাৰণে আপোনাৰ বিচনাৰ প্ৰদৰ্শনতো যথেষ্ট প্ৰভাৱ পৰিছে নেকি আপুনি এক বেলেগ ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈছে নেকি এতিয়াৰ পৰা চিন্তা কৰিব নালাগে মই মৃদুস্মিতা লৈ আহিছোঁ এটা সমস্যাৰ সমাধান এটা খুব ধুনীয়া মাছাজ অইলৰ লগত আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিব বিচাৰিম এই তেলটো আপোনালোকক এতিয়া মই দেখুৱাই দিম 1 2 3 আৰু অ' মাই গড এইটোৱে হৈছে এটা খুব ধুনীয়া মাছাজ অইল যিটো হৈছে মেনচিয়ৰৰ মাছাজ অইল আপোনালোকে স্কিনত ভালকৈ চাওক এইটোৱে হৈছে মেনচিয়ৰৰ মাছাজ অইল যিটো 100% পিয়ৰ হয় আৰু এতিয়া আপোনালোকৰ ওচৰত আনবক্সিং কৰিব ওলাইছোঁ এইখন এখন কাগজ খুব ধুনীয়াকৈ ডিটেইলছত লিখা আছে আৰু আসল অইলটো হৈছে এইটো এতিয়া মই আপোনালোকক এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ এইটোৱে হৈছে মেনচিয়ৰৰ মাছাজ অইল যিটো তেল ইউজ কৰিলে আপোনালোকে সমস্যাৰ সমাধান পাব যদি কিনিম বুলি ভাবি আছে ডেছক্ৰিপশ্যন কমেণ্টত লিংক দিয়া আছে আপোনালোকে কিনিব পাৰে এই তেলটো 100% পিয়ৰ হয় শ্ৰী গোপাল তেল আছে ইয়াতে ভালেকেইটা ইনগ্ৰিডিয়েণ্টছ আছে লৱণ